ফ্ৰেণ্ডছ মই আজি আপোনালোকক মই পূজা কৰা মন্দিৰটো দেখুৱাম এইটো মোৰ সৰুকৈ এইটো পূজা ঘৰ হয় এইটো দেখিছেনে এইটো পূজা ঘৰ হয় ইয়াৰ ভিতৰত সোমাই যাম আপোনালোকক ওচৰৰ পৰা দেখুৱাই আছোঁ ৰ'ব এয়া এইটো গোসাঁইৰ আসন হয় ইয়াতে এটা ডাঙৰকৈ আসন ৰাখিছোঁ মই আৰু এইটো এটা আসন সৰু আসন ইয়াত শিৱলিংগ আছে লোকনাথ বাবা আছে জগন্নাথ এনেকুৱাকৈ ৰাখিছোঁ গোসাঁইবোৰ আজি মই বহুত ফুলেৰে পূজা দিছোঁ গোসাঁইক কাৰণ আজি গছত বহুত ফুল ফুলিছিল সেইকাৰণে ধুনীয়াকৈ মই সজাই দিছোঁ সজোৱাটো কেনেকুৱা হৈছে ফ্ৰেণ্ডছ আপোনালোকে কমেণ্টত জনাব এয়া ধুনীয়াকৈ সজাইছোঁ মই গোসাঁইক মই এনেকৈ পূজা দিছোঁ দেখিছেনে কি ধুনীয়াকৈ সজাইছোঁ আসনটো আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাব যদি ভাল লাগে লাইক এটা কৰি দিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকে মোৰ কাষত থাকিব কেনেকুৱা লাগিছে আপোনালোকে জনাব দেই ফ্ৰেণ্ডছ এয়া